নমস্কাৰ। প্ৰথমতে মই চৰকাৰৰ এই ধৰণৰ প্ৰক্ৰিয়াটোৰ মই বিৰোধ কৰিছোঁ। কাৰণ বিটিআৰৰ চুক্তি সপক্ষ বিপক্ষ দুয়ো পাৰ্টিয়ে এটা কথা আশা কৰিছিল যে বিটিআৰৰ পৰা গাঁও গঠন হওক বা গাঁও ইনক্লুড হওক, আৰু তাৰ কাৰণে বিটিআৰ চুক্তিৰ আণ্ডাৰত এক্সক্লুডিং ইনক্লুড এখন কমিশ্যন গঠন কৰা হৈছিল। কিন্তু আজিলৈকে 1.5 বছৰ পাৰ হৈ গ'লেও কমিশ্যনে ৰিপৰ্ট দিয়া নাই। নিদিয়াকৈ হঠাতে 31 ডিচেম্বৰৰ দিনা আৰু যোৱা 26 জানুৱাৰীত বিশেষকৈ এনেকুৱা ঘোষণা কৰা হ'ল যে প্ৰায় 60 + 15 75খন গাঁও, বনগাঁও হওক বা ৰাজহুৱা গাঁও হওক, বিটিআৰৰ অন্তৰ্ভুক্ত কৰাৰ এটা সিদ্ধান্ত হ'ল। এইটো খুবেই দুৰ্ভাগ্যজনক, কাৰণ বিটিআৰ চুক্তিৰ যিসকলে বিৰোধ কৰিছিল তেওঁলোকেও আশা কৰিছিল যে এটলিষ্ট তেওঁলোকৰ গাঁওবিলাক কৰ্তন হ'ব, আৰু বিটিআৰ সপক্ষৰ যিসকল আছিলে তেওঁলোকেও আশা কৰিছিল যে কমচে কম আৰু 2000তকৈ অধিক গাঁও বিটিআৰ অন্তৰ্ভুক্ত হ'ব বা বড়োলেণ্ডৰ বিকল্প এটা গঠন হ'ব। গতিকে আমি এতিয়াও বিচাৰোঁ যে কমিশ্যনৰ ৰিপৰ্টটো আহক, তেতিয়া সত্য শুদ্ধটো ওলাব। আচলতে কিমানখিনি গাঁও বিটিআৰ থকাটো ভাল এজ পাৰ পপুলেশ্যন, আৰু কিমানখিনি ওলাব লাগে তাৰপিছত চৰকাৰে সিদ্ধান্ত লোৱা হ'লে বেছি ভাল হ'ব। আমি সেইটোহে দাবী কৰোঁ যে ইতিমধ্যে তেখেতসকলৰ বহু প্লেনিং আছে। মই কৈছোঁৱে যে প্ৰায় 2000তকৈ বেছি গাঁও আচলতে অন্তৰ্ভুক্তিৰ দাবী আছে। তেনেক্ষেত্ৰত কেইখনমানে গাঁও সোমাইছে, মই ভাবোঁ আৰু অধিক হয়তো গাঁও সোমাব, কিন্তু হয়তো এইটো 24 ইলেকশ্যনৰ কাৰণে তেওঁলোকে অলপ ভয় খাইছে যে জানোচা ৰাইজে আকৌ ভোটটো এগেইনষ্ট পাৰ্টিবিলাক দিয়ে, এনেকুৱা ধৰণৰ এটা পলিচি আছে। গতিকে মই ভাবোঁ যে সঁচাকৈ যিসকল বড়ো লোক আছে তেওঁলোকে সোমাওক, তাত আমাৰ ক'বলগীয়া আপত্তি বোলা একোৱেই নাই। কিন্তু যদিহে তাত বেলেগ তেনেকুৱা ধৰণৰ গোৰ্খালী হওক, আদিবাসী হওক বা বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ লোকবিলাক আছে, গতিকে তেওঁলোকে বিষয়টো মই ভাবোঁ তেওঁলোকে যদি চুপচাপ থাকে, গতিকে চৰকাৰে এইটো মানে এনকাৰেজ হ'ব। আৰু মই ভাবোঁ এইটো আচলতে ট্ৰেইলাৰহে, পিকচাৰ আদি বাকী। বহু আমাৰ যিসকল আন্দোলনকাৰী আছিল বা গাঁওবিলাক আছিল, বিশেষকৈ আন্দোলনসকলতো এতিয়া নাই বেছিকৈ, কাৰণ অপৰশিক্ষা মন্ত্ৰী বুলি ক'লে প্ৰায় এটা কি কয় সাংগঠনিক অৱস্থা নাই এতিয়া। কিন্তু সকলো ৰাইজে এইটোৱে আশা কৰিছিল যে গাঁও গঠনৰ কমিশ্যনটো ৰিপৰ্টটো দিয়ক, তাৰপিছত ব্যৱস্থা লওক। কিন্তু তেওঁলোকে যেতিয়া দেখিলে যে আচলতে গাঁও কৰ্তনৰ সলনি গাঁও সোমাইছেহে, সঁচাকৈ সকলোৱে আচৰিত হৈছে। আৰু বিশেষকৈ যোৱা এছেম্বলি ইলেকশ্যন বা যোৱা কাউন্সিলৰ ইলেকশ্যনৰ সময়ত বহু অনাবৰ ৰাইজে বিজেপিক কিন্তু এইটো কাৰণে ভোট দিছিল, কাৰণ তেওঁলোকৰ মূল দাবী আছিল তেওঁলোকে গাঁও গঠন কৰিব। তেওঁলোকে বিভিন্ন ইয়াৰ যিসকল বিশেষকৈ নন ট্ৰাইবছ আছে বা অজনজাতি লোক আছে তেওঁলোকৰ অধিকাৰখিনি সুৰক্ষিত কৰিব। কিন্তু মই ভাবোঁ এতিয়া যিটো চৰকাৰ ষ্টেণ্ড এইটো তাৰ সম্পূৰ্ণ বিপৰীত। তাৰ কাৰণে সকলোৱে কৈছে যে আমি যিখিনি কথা আগতে কৈ আছিলোঁ সেইখিনি সত্য শুদ্ধ বুলি প্ৰমাণিত হৈছে। আৰু মই ভাবোঁ আহি থকা দিনত নিশ্চয় এইটোক লৈ যথেষ্ট ৰাইজৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব।